ধূলি বতাহে খৰালে চুপহি কাজলি জপা দুচকুৰ পতাত ধেমালি চলেৰে কৰেনো টিপচি নিচুকনি গীজুৰি যায় শয়নত দুটি নয়ন মধুৰ দুগামতে আউজিলে হিৰত ভাগেনে চিকুনে সোণটোপনি তোমাৰ। নমস্কাৰ, মোৰ নাম দশমী শইকীয়া। মই আপোনালোকৰ ওচৰলৈ নতুন ৰেচিপি এটা লৈ আহিছোঁ। কচু বনাম, কচু আৰু মাছৰ সৈতে বনাম। দুবিধ কচু, দুধ কচু আৰু মান কচু। কিছুমানে এইটো দহি কচুও কয়। মোৰ মানে তাৰপৰা কাটি আনিবলৈ সময় নহ'লে সেইকাৰণে মানে ইয়াতে দেখুৱাইছোঁ আপোনালোকক। এইটো ক'লা কচু, এইটো মান কচু বুলি কয়। এতিয়া এয়াৰ সৈতে বনাম। মই কাটি ৰেডি কৰি থ'লোঁ। এয়া হ'ল জলকীয়া, আদা নহৰু পিচিব লাগিব। এয়া পিঁয়াজ, এয়া মাছত মই আদা মছলা, জলকীয়া গুড়ি, জিৰা চব সানি লৈছোঁ ধুনীয়াকৈ। ইয়াত হালধি, নিমখ, কলপাতত মই মাছ ফ্ৰাই কৰিম। এতিয়া মই কেৰাহীটো পাতি দিছোঁ। মই জুইত বনাইছোঁ, লোহাৰ কেৰাহীত বনাইছোঁ। ভাতো বনাইছোঁ মই জুইতে। বইল খাদ্য বনাম ইয়াতে। এতিয়া মই মাছ ফ্ৰাই কৰিম, বিনা তেলত বনাম। কোনো তেল নাই ইয়াত ব্যৱহাৰ। সিদিনা আৰু দুটা ৰেচিপি বনাইছোঁ, কিন্তু এনেকৈ কলপাত কেৰাহীত দি তেনেকৈ বনাইছোঁ। এতিয়া আপোনালোকে এপিচ দিও বনাব পাৰে। কলপাতত মেৰিয়াই এনেকৈ দিব পাৰে। এপিচ দি ধুনীয়াকৈ দিব পাৰে। এপিচকৈ ফ্ৰাই কৰিব পাৰে। খাই বহুত ভাল লাগে। বেমাৰী মানুহৰ কাৰণে বহুত ভাল। মই এনেকৈ বনাইছোঁ আজি। বেলেগ এটা ডিজাইন কৰি বনাইছোঁ। চাব আপোনালোকে সকলোৱে বনাই খাব, লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিব। এনেকৈ দেখিলেনে? এপিচ দিছোঁ। কোনো তেল ব্যৱহাৰ নাই ইয়াত। বেমাৰী মানুহৰ কাৰণে বহুত ভাল। ডায়েবেটিছ, হৃদৰোগী, গেষ্ট্ৰিক, আজিকালি মানুহৰ তেল খাই বহুত বেমাৰ হৈছে। প্ৰেছাৰ হৈছে, ডায়েবেটিছ হৈছে, গেছ হৈছে। সেইকাৰণে মই ভাবিলোঁ, সদায় মই ঘৰত প্ৰায় বনাই থাকোঁ বইলকৈ। এতিয়া ভাবিলোঁ নাই, ঘৰত বনাই খাই মানে উপকাৰ পাইছোঁ। সেইকাৰণে আপোনালোকলৈও লৈ আহিছোঁ। এতিয়া তেনেকৈ বনাই দেখুৱাইছোঁ আপোনালোকে লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিব। এনেকৈ বনাই খাই চাব কেনেকুৱা লাগে। বহুত ভাল লাগে। জুইত লোহাৰৰ কেৰাহীত বনাইছোঁ। আপোনালোকে গেছতো বনাব পাৰে, জুইতো বনাব পাৰে। দেখিলেনে? পিঁয়াজ পাতখিনি জ্বলিব লাগিব অকণমান। তাৰপৰা পানী ওলাইছে অলপ। তেলত দিলে বেছি চাউণ্ডটো হয়, কিন্তু কলপাতত দিলে অকণমান চেৰচেনি দিহে লাহে মানে গম পায় আৰু মাছটো সিজি আহিব লাহে। তলৰ কলপাতখন পুৰিলে আৰু লুটিয়াই দিব লাগিব। লুটিয়াই দিলে তাৰপিছত আকৌ তলৰ এইখনো পুৰিব। পোৱাৰ পিছত লাহেকৈ কাঢ়ি ল'ব লাগে। আৰু বিনা তেলত মাছ ফ্ৰাই কৰিছোঁ। আপোনালোকে চবেই বনাব, আপোনালোকৰ লগৰবিলাকৰ লগত শ্বেয়াৰ কৰি কেনেকৈনো বনায়। আৰু আজিকালি তেলৰ দামো বেছি হৈছে, আৰু তেলৰ পৰা বহুত বেমাৰ হৈছে মানুহ। সেইকাৰণে মই ভাবিলোঁ এনেকৈ মই প্ৰায় বনাই থাকোঁ, আমাৰ ঘৰত বনাই খুৱাওঁ। এতিয়া অকণ পাতবিলাক লেলিছে, পুৰিছে অলপ। এয়া লুটিয়াই দিছোঁ মই। এই পানীবিলাক নাইকিয়া হৈ গৈছে। মাছত থকা যিটো পানী নাইকিয়া হৈ গৈছে। দেখিলেনে? বনো পানী গ'লে এয়া মোৰ মাছ ফ্ৰাই কৰা হৈ গ'ল। এয়া কলপাতত মাছ ফ্ৰাই। আপোনালোকেও বনাই খাব। এয়া কলপাতত মাছ ফ্ৰাই হৈ গ'ল। কচু মাছৰ সৈতে বনাম, বইলকৈ বনাম, বিনা তেলত বনাম। কোনো তেল ব্যৱহাৰ নাই ইয়াত। খাই উপকাৰ পাইছোঁ মই। সেইকাৰণে মই আপোনালোকলৈ লৈ আহিছোঁ বনাবলৈ। এই বনাবলৈ আৰম্ভ কৰিম। প্ৰথমতে পাঁচফোৰণ দিব লাগিব। পাঁচফোৰণখিনি ভাজি ল'ব লাগিব অকণমান, জ্বলা নিচিনা হৈ গৈছে।
পিঁয়াজখিনি দিব লাগিব। পিঁয়াজ দিছোঁ। পিঁয়াজটো অকণমান লেৰেলিব লাগে ভাজি থাকোঁতে তেতিয়া ভাল হয়। দেখিলেনে? পিঁয়াজ লেৰেলিছে। এতিয়া মই কচুখিনি দিছোঁ। কচু দুবিধ আছে। এতিয়া মই কচু চুজ গুচালোঁ। চুজ গুচাটো বাৰু দেখুওৱা নাই আপোনালোকক, মোৰ সময় নাই, গতিকে এই চুজ গুচাই ধুনীয়াকৈ ধুই লৈ আহিছোঁ। এয়া আমাৰ 7-8জন মানুহৰ কাৰণে বনাইছোঁ। আপোনালোকক কম মানুহ হ'লে কমকৈ দিব, বেছি হ'লে বেছি দিব, তেনেকুৱা লৰাই দিছোঁ। এতিয়া হালধি দিব লাগিব। হালধি দিছোঁ। হালধি এচামুচ দিব লাগিব। কচুত কমাই দিলেই হ'ল, হালধি একো নহয়। আৰু নিমখটো মই হাতে দিওঁ। হাতে দিলে মই জোখ পাওঁ কিমান দিওঁ, হাতে জোখ কৰি দি দিছোঁ সোৱাদ অনুসৰি। আদা নহৰু দিব লাগিব। মই আদা নহৰু অলপ পিচি ল'ব লাগিব। সৰু আদাখিনি পিচি ল'ম। এয়া পটাত, মই পটাতে পিছোঁ। আদা নহৰু পিচিছোঁ। আদা নহৰু পটাত পিছা মই দি দিছোঁ। আদা নহৰু গেছতো বনাব পাৰে আপোনালোকে গেছতো বনাব পাৰে, জুইতো বনাব পাৰে, আপোনালোকৰ ইচ্ছা আৰু। সুবিধা থাকিলে আপোনালোকে চবতে বনাব পাৰে, কিন্তু জুইত বনাই মই ভালেই পাওঁ, সেইটো কাৰণে প্ৰায় মই জুইতেই খানা বনাওঁ। এয়া পানী ওলাইছে, দেখিছেনে? এই তলত অকণমান ধৰা নিচিনা আছে, তলত ধৰিলে পানী দিব লাগিব। দেখিলেনে? তলত ধৰিছে, মই পানী দিছোঁ। এতিয়া পানী দিছোঁ। পানী আপুনি অলপ বেছিকৈ দিছোঁ, যিহেতু মাছ দিম ইয়াত, মাছ সিজিব লাগিব। দিছোঁ, ঢাকোন দিছোঁ। লাগিব 15 মিনিটমান সিজোঁতে কৰোঁতে। এতিয়া মই মাছখিনি এৰুৱাই লৈছোঁ কলপাতৰ পৰা। মাছ বেমাৰী মানুহৰ কাৰণেতো বহুত ভাল। বেমাৰী মানুহৰ কাৰণেতো আৰু কথাই নাই। ডায়েবেটিছ বেমাৰ, হৃদৰোগী বেমাৰ, গেষ্ট্ৰিক বেমাৰ মানুহৰ কাৰণে বইল খোৱাটো বেছি ভাল। বইল খাই মই উপকাৰ পাইছোঁ, সেইটো কাৰণে নাই ভাবিলোঁ মই খালে নহ'ব, আমাৰ অসমৰ ৰাইজকো দেখুৱাব লাগে, তেতিয়া খাব। আজিকালি মানুহৰ বহুত বেমাৰ হৈছে, সেইটো কাৰণে মই ভাবিলোঁ তেল খাই বেমাৰ হোৱাতকৈ মইতো উপকাৰ পাইছোঁৱে, সেইকাৰণে ৰাইজৰ মাজলৈকো লৈ আহিছোঁ। আপোনালোকে যাতে আদৰি লয় আৰু খাই কৰি পালে কেনেকুৱা হয়, কি কৰিব, আপোনালোকে কমেণ্ট আৰু শ্বেয়াৰ কৰিব কেনেকুৱা লাগিছে। তেতিয়াহে মই আকৌ বেলেগ ৰেচিপি বনাই পেলাই আপোনালোকক দেখুৱাব পাৰিম, দিব পাৰিম। তেতিয়া বহুত ভাল লাগে। আপোনালোকে খাই চাব। এই সিজিছে, দেখিলে? কচু ইমান ধুনীয়াকৈ সিজিছে। এতিয়া মই মাছখিনি দি দিওঁ, পিচি উতলিছে যিহেতু। পিছত 10-15 মিনিট লাগিব। বইলত যিহেতু সময় বেছি লাগে, কিন্তু খাই সোৱাদ লাগে। আৰু মাছ দিছোঁ, তেনেকৈ সিজিবলৈ সময় লাগিব। জুইডাল এতিয়া বেছিকৈ দিব লাগে। জুইডাল মই বেছিকৈ দি দিছোঁ। এনেই কিন্তু দুদিনমান বেয়া লাগিব, বোলে কিনো খানা, কেনেকৈ খাম, চিন্তা কৰিব বইল কেনেকৈ বনাইনো। মোৰ প্ৰচেছত বনাই খাব, ধুনীয়া লাগে। চব দিব পাৰে আপুনি, জীৰা গুড়ি দিব পাৰে, মছলা দিব পাৰে, যিকোনো মছলাই দিব পাৰে ধুনীয়াকৈ, কিন্তু তেলৰ বাদে আৰু। তেল দিব নালাগে, বিনা তেলত মাছ বনাম, বহুত ভাল লাগে খাই। আপোনালোকে খাই মই ঢাকোন দি দিলোঁ। আকৌ এতিয়া চাইছোঁ কেনেকুৱা হৈছে ন। সিজিছে, ধুনীয়াকৈ সিজিছে। আৰু অলপ বাকী লাগিব, আছে বাকী আছে। এতিয়া লাষ্টত জীৰা গুড়ি দিব পাৰে, জলকীয়া গুড়িও দিব পাৰে, জ্বলা বেছি খোৱা মানুহৰ কাৰণে। মই আগতীয়াকৈ দিছিলোঁ জ্বলা অলপ, মানে আৰু অলপ দিব লাগিব। মই জীৰা পটাত বটি পেলাই দিওঁ। পটাত বটি লৈছোঁ, এই ধুই থোৱা জীৰাই
ধুই পেলাই মই টেমাত সোমোৱাই থৈছোঁ। জিৰা গুড়ি আৰু জলকীয়া গুড়ি দি দিছোঁ এতিয়া। দেখিলেনে কি ধুনীয়া পিচ হৈছে। মই আকৌ ঢাকোনখন খুলি চালোঁ কেনেকুৱা হৈছে। মা মছলা দি আকৌ ঢাকোনখন দিব লাগে, এতিয়া সমানে গোটেই মাছৰ সেইখিনি লাগি দেখিলে মোৰ হৈ গ'ল এতিয়া। মই এইটো কেৰাহীটো নমাই দিওঁ। এয়া দেখিলেনে কচু বনাইছোঁ, মান কচু আৰু দহি কচু মিলাই, দুইবিধ কচু মিলাই পেলাই বনাইছোঁ। এয়া দেখিলেনে বন্ধু বান্ধৱী গ'ল। আপুনি ধৰিবই নোৱাৰে। আদা নহৰু দিছোঁৱে। আমাৰ বাৰু জালুকৰ গুড়ি খাব নোৱাৰে কাৰণে এই অসুখীয়া মানুহ আছে, সেইটো কাৰণে মই জালুকৰ গুড়ি দিয়া নাই। এনেই কিন্তু জালুকৰ গুড়িও দিব পাৰে, আপোনালোকৰ ইচ্ছাৰ কথা। জ্বলা বেছি খালে বেছি দিব লাগে, কম খালে কম দিব লাগে। সেইটো কাৰণে মই এনেকৈ বনাই পেলাই আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে ভিডিঅ'টো চাই ভাল পালে শ্বেয়াৰ আৰু লাইক কৰিবলৈ নাপাহৰিব। আৰু মই নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি থাকিম।